জীৱনটো বিচৰা ধৰণে একোৱেই নহলগৈ। সৰুৰে পৰা কঢ়িয়াই ফুৰা সপোনবোৰ নীৰৱে শুই পৰিল ক'ৰবাত। মনৰ মাজত অহৰহ নাচি থকা হেঁপাহবোৰে অপূৰ্ণতাৰ দুখত চকুলোলৈ পৰিণত হ'ল। একেবাৰে সহজ সৰল যেন লগা কথাবোৰেও যেতিয়া জটিলতাৰ ৰূপ ল'লে, জীৱনটো ক্ৰমে বিষময় হৈ গ'ল। ভাল বেয়া, শুদ্ধ অশুদ্ধ, সৎ অসৎৰ মাজত যেতিয়া কোনো বিচাৰ নোহোৱা হ'ল, জীৱনটোৱে বাৰে বাৰে থমকি ৰ'বলৈ বিচৰা হ'ল। সুখ আৰু শান্তিৰ মাজেৰে জীয়াই থাকিব বিচৰা জীৱনটোৱে এতিয়া কেৱল পৃথিৱীত দিনকেইটা সামৰি আজৰি হ'বলৈ বিচৰা হ'ল।